কবিতাৰ শিৰোনামা মোৰ কল্পনাত তুমি। কবি মৃণালী শইকীয়া বৰা, আবৃত্তিকাৰ গিৰি চন্দন দিহিঙীয়া। নিজান ৰাতিত চিলমিল টোপনিত তোমাৰ প্ৰতিচ্ছবি মোক বৰকৈ আমনি কৰে। সাৰ পাই তোমাক কাষত নেদেখি খিৰিকীখন খুলি সৌ দূৰ আকাশৰ বুকুলৈ চাই ৰওঁ। দূৰ আকাশৰ বুকুত জোনবাইটো ইমানেই মোহনীয়া যে চাই চাই হেঁপাহ নপলায়। কিয়নো সেই জোনবাইটোত তোমাৰ হাঁহি থকা মুখখনিয়ে মোক সপোন দেশলৈ লৈ যায়। সেই সপোন দেশৰ তুমি ৰাণী আৰু মই ৰজা। কি যে অপূৰ্ব সেই সপোনৰ দেশখন, য'ত তোমাৰ আৰু মোৰ মৰমবোৰে সাতো ৰঙৰ ফাকু খেলে। সেই সপোন দেশত বিভোৰ হৈ থাকোঁতে কৰবাৰ পৰা এজাক চেঁচা সমীৰণে মোক জোকাৰি থৈ যায়। তেতিয়া আকৌ মই সেই বাস্তৱলৈ ঘূৰি আহোঁ।